Hey guys, আজি আপোনালোকক দেখাই আছো চৰাইবাহী মাছৰ বজাৰ, বিশেষকৈ উৰুকাৰ মাছৰ বজাৰ। ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আৰু এই মাছৰ ভিউবোৰ চাওক। ফটো মাৰি আছো, পইচা দিম আকৌ ফটো মাৰাৰ কাৰণে। মাছৰ বজাৰ চাওক, কি ভয়ানক ভয়ানক মাছ। গাইজ মাছ চাওক, উৰুকা বজাৰ, মাছৰ বজাৰ। Only মাছ, শীতল দেখো, বৰালি, বিকেট। আগে আছ, আহি থাক, ধুনীয়া ধুনীয়া। আহিছে মাছৰ বজাৰ চাই থাকক। চবফালে আজি মাছেই মাছ। এই মাছৰ বজাৰ চাই আছো ৰ। চাই থাকক, আমি মাছৰ বজাৰ। অনলি মাছ চাই থাকক। দীঘল কমন কাপ 450 কেজি। আৰু লোকেল নগৈছিল চালানী নহয়। অনলি মাছ চাই থাকক। চৰাইবাহী মাছৰ বজাৰ, উৰুকাৰ বৃহৎ বজাৰ। প্ৰতি বছৰে বহুত ডাঙৰ ডাঙৰ মাছ ওলাই দেই। মাছ ন ক'ৰ পৰা আনিছে? কিমান দাম কেনে চাইছে? 700। ঠিক আছে দিয়ক, লাগি থাকক। বৃহৎ বৃহৎ মাছ। ভিডিঅ' এটা লৈ লৈছো ৰাইজক দেখাবলৈ। খাই লওঁ খাই লওঁ। মই মাছ নলওঁ, এতিয়া অলপ দেৰিকে ল'ম হা। মই আহিম বাৰু। ঢেকেৰা ঢেকেৰা। ভিডিঅ' কৰিছো আকৌ, অলপ দেখাব
লাগিব ন আমি চালে নহ'ব নহয় বেলেগে চাব লাগিব সেইকাৰণে ভিডিঅ' এটা বনাইছো আপোনাক চাৰে তিনিশ গাছ কাপ 350 ক'ৰ পৰা আনিছে এইটো আমাৰ কুজি বিলৰ বিলত ইমান ডাঙৰ হৈছে নে বহুত দিন মাৰা নাই নেকি আকৌ বহুত দিন মাৰা নাই চাগে বিল নেকি আজিয়ে পাবি আৰু বেলেগ দিনা পাবি আজিয়ে পাব এয়া লাগি আছে পুৰা যিটো আহে মাছালক গাইছ এয়া মানুহৰ ভিৰ চাওক মাছৰ বজাৰত চৰাইবাহী মাছৰ বজাৰ এয়া প্ৰতি বছৰে এনেকৈ ভিৰ হয় আজি ইয়াত অন্যান্য বজাৰ একো নাই অনলি মাছৰ বজাৰ মানুহৰ পৰা ভিৰত সোমাব পৰা নাই মানুহৰ ভিৰত এইটো আছে চিতল মাছ চিতল আৰু বৰালি আপোনালোকক দেখাই আছো গোটেই বজাৰ মাছৰ বজাৰ দেখাই আছো অনলি মাছৰ বজাৰ ঢেকেৰা হৈ আছো মাছ লগ ভাল লাগে